গৌধন হত্যাৰ অভিযোগত জড়িত আৰু গোমাংসসহ 3জন আটক তদন্ত অব্যাহত গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত চাঞ্চলকৰ ঘটনা ৰাজ্যত নিষেধাজ্ঞা থকাৰ পিছতো গোলকগঞ্জৰ বিন্নেচৰা অঞ্চলত অবৈধভাৱে গোবধ চলি থকাৰ অভিযোগৰ মাজতে আৰক্ষী অভিযান চলাই গোমাংস সৰবৰাহৰ অভিযোগত 3জন লোকক আটক কৰিবলৈ সক্ষম হৈছে জানিব পৰা মতে বুধবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত নালিয়া আৰক্ষীয়ে বিন্নেচৰা অঞ্চলত অভিযান চলাই গোমাংসসহ 3জন লোকক কৰায়ত্ব কৰে আটকাধীন লোককেইজন হৈছে মিজানুৰ ৰহমান খলিল ৰহমান আৰু শফিকুল ইছলাম তেওঁলোক বিন্নেচৰা প্ৰথম খনগাৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে জানিব পৰা মতে অভিযুক্ত লোককেইজন দীৰ্ঘদিন ধৰি অঞ্চলত গোধন বধ কৰি মাংসৰ ব্যৱসায় চলাই আহিছিল আৰক্ষী অভিযান কালত গোমাংস জব্দ কৰাৰ লগতে অভিযুক্তসকলক আটক কৰি অধিক তদন্তৰ বাবে গোলকগঞ্জ থানালৈ প্ৰেৰণ কৰে ইফালে ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে ঘটনাৰ সৈতে জড়িত আন কোনো ব্যক্তি বা বৃহত্তৰ চক্ৰ জড়িত আছে নেকি সেই দিশত গোলকগঞ্জ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে চলো কি